প্ৰথমতে মই বিজনী চিদুৰ্গা কলনী দুৰ্গা পূজা কমিটিৰ পৰা সকলো ৰাইজক শাৰদীয় শুভেচ্ছা যাচিলোঁ। তো এইবেলি আমি কাটাৰৰ মুন টাৱাৰৰ আৰ্হিত বিজনীত এটা মুন টাৱাৰ তৈয়াৰ কৰিছোঁ। তো সকলোকে অহাৰ কাৰণে আমি আহ্বান জনালোঁ, নিমন্ত্ৰণ জনালোঁ। তো কালি 8 অক্টোবৰ পঞ্চমী তিথি, কালি আমি আমাৰ পেণ্ডেলখন মুকলি কৰি দিম ৰাইজৰ কাৰণে। আমাৰ পেণ্ডেলখন 20 পৰা 25 লাখ টকাৰ ব্যয় সাপেক্ষে তৈয়াৰ কৰি আছে। আমাৰ লাইটিঙৰ ব্যৱস্থা বহুত ধৰণৰ আছে। আমি এনে কালচাৰেল প্ৰগ্ৰাম একো ৰাখা নাই, তো কিয়নো আমাৰ ইয়াতে প্ৰচণ্ড ভিৰ হয়। তো এই কাৰণে আমি আজি আমি সন্ধিয়া চতুৰ্থীৰ দিনা আমি আমাৰ গাঁৱৰ মানুহ মিলি এটা ৰেলী কৰিম। তাৰপিছত কালিৰ পৰা আমি পেণ্ডেলখন মুকলি কৰি দিম। পূজাটো এখন ৰাইজে আমাক সহায় কৰিব লাগিব। যিয়নক আমি ইমান ডাঙৰ এখন পূজা পাতিছোঁ, এই ৰাইজৰ কাৰণেই পাতিছোঁ। ৰাইজে আমাক এই পঞ্চমীৰ পৰা আমাৰ অপেনিং হ'ব, দশমীলৈকে চবে আমাক অলপ সহায় কৰিব লাগিব। তেনেহ'লে আমি পূজাটো ভালদৰে চলাব পাৰিম। আৰু তাৰ ভিতৰত এটা কথা, আমাৰ এইবাৰৰ যিটো লাইটিং, কাটাৰৰ যিটো মুন টাৱাৰ আছে, ইয়াৰকে আমি ভাবোঁ যে অনেক ধুনীয়া হ'ব আৰু ভাল হ'ব। লাইটিংটো চালেহে মানুহে গম পাব যে কিবা এটা লাইটিং হৈছে বুলি। লাইটিংটো শিল্পীটো আমাৰ বাহিৰৰ, এইটো লাইটিং একদম বঢ়িয়া হ'ব, ধুনীয়া লাইটিং হ'ব। আপোনালোকে আহিলে গম পাব ইয়াতে যে লাইটিংটোৰ দ্বাৰা কেনেকুৱা কি আছে ইয়াৰ ভিতৰত, এই কাটাৰৰ মুন টাৱাৰত। এইটো চালে ৰাইজে গম পাব।